হেল্ল' গাইছ, আজি এটা পুনৰ ভিডিঅ' আপোনালোকৰ ওচৰত আকৌ লৈ আহিছোঁ। আপোনালোকৰ কাৰোবাৰ দাঁত পোকে খাইছে নি? দাঁত পোকে খাই একদম আপোনালোকৰ গাল চালবিলাক একদম উভৰি গৈছে নেকি বাৰু? আৰু দাঁতৰ গুৰিত একদম পোকে খাই দ কৰি দিছে। আপোনালোকৰ সেইটো বিষয়ে মই এটা ঔষধ দিম। ঔষধটো হৈছে এইটো কি দেখিছে নহয়, চিনি পাইছে চাগে আপোনালোকে। এইটো গছজোপাৰ নাম হৈছে শুহুনি গছ দেই। শুহুনি হালধীয়া গুটি গুটি ফুলকেইপা দেখিছে নহয়। সেইকেইপা আগ 5টামান ল'ব, ফুল 5টামান ল'ব, আগ 5টা, ফুল ল'ব হালধীয়া গুটি গুটি। এনেকৈ হাতে একদম মলি পিনি লাডু বনাই আপোনালোকৰ সেই দাঁতৰ গুৰিডোখৰত ভৰাই থৈ দিব। তাৰপৰা ভৰাই থ'ব নহয় আপোনালোকে। খুব বিজলা পিছল ওলাব, সেইখন পেলাই যাব। সেইবিলাক বিষ হয় দেই, বিজলা বীজাণু ওলাই আহিব দাঁতৰ পৰা। আৰু দৰৱখিনি পেলাই নিদিব, ভৰাই থৈ দিব। আপোনালোকে বিজলখনহে পেলাই যাব। তাৰপৰা চাব আপোনালোকে লাহে লাহে বিষটো নাইকিয়া হ'ব, পোকো নাইকিয়া হ'ব, মৰি যাব পোক ভিতৰত। এনেকৈ 3 দিনমান কৰিব আপোনালোকে। দাঁত পোকে খোৱাবিলাক একদম জনি মৰি যাব, দাঁতৰ বিষো নাইকিয়া হ'ব, পোকো মৰিব। এইটো লগাব শুহুনি গছৰ ফুলপাহ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব একদম নাপাহৰিব। আৰু পেজটো মোৰ ভাগৰ ফ'ল' কৰি ৰাখিব। আৰু বহুত ভিডিঅ' আপোনালোকক দি থাকিম, জানিব। ধন্যবাদ।